নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুকন্যাই আজি আপোনালোকলৈ লৈ আহিছোঁ অতি সাধাৰণ অথচ সুস্বাদু এটা অমিতা ৰেচিপি। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াত মই এটা অমিতা টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। মই এটা বাটিত লৈছোঁ মিঠাতেল, দুটা পিঁয়াজ কাটি লৈছোঁ, অলপ দৈ লৈছোঁ, বিলাহীৰ পেষ্ট লৈছোঁ, আদা নহৰুৰ পেষ্ট, হালধি আৰু অলপ নিমখ। গোটা মছলাৰ ভিতৰত লৈছোঁ দুটা তেজপাত, তিনিটা কেঁচা জলকীয়া, অলপ হিং, অলপ সৰিয়হ, অলপ গোটা জিৰা আৰু অলপ কালজিৰা। প্ৰথমে মই লং, ইলাচি, ডালচেনি আৰু জিৰা জালুক অলপ ভালদৰে ভাজি লৈ পেলাই গুড়ি কৰি ল'ম।
এয়া আমাৰ অমিতাৰ ৰেচিপি ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।